প্ৰথমৰ পৰাই জুবিন গাৰ্গৰ নাম মাত্ৰ এটা মুখ আছিল, এটা উপসংহাৰ, কিন্তু আজি তাৰ মুখ বহুদূৰ আগবাঢ়ি গৈছে। চাওক কি বিদ্ৰূপ। প্ৰাগ নিউজৰ গৰাকী সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গৰ মৃত্যুৰ ষড়যন্ত্ৰত তাৰ কথিত ভূমিকাৰ বাবে বঙাইগাঁও থানাত এতিয়া এজাহাৰ দাখিল কৰিছিল। আজি এইসকল তথাকথিত আন্দোলনকাৰী কুসুম কুমাৰ বনিয়া আৰু গৌতম শৰ্মাই সেই একেটা প্ৰাগ নিউজৰ সৈতে হাত মিলাইছে, যি মুখৰ নামত আন্দোলন আৰম্ভ হৈছিল। এই দুৰ্নীতিগ্ৰস্ত আন্দোলনকাৰীসকলে সেই ব্যক্তিৰ শত্ৰুৰ লগত লগ পোৱা দেখা গৈছে। বাস্তৱতা হ'ল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে বিগত 1.5 মাহ ধৰি আলোচনা আৰু সমাধানৰ প্ৰস্তাৱ আগবঢ়াই আহিছে। কিন্তু কুসুম কুমাৰ বনিয়া আৰু গৌতম শৰ্মাৰ দৰে আন্দোলনকাৰী যিসকলে নিজা এজেণ্ডা বাস্তৱায়নৰ ইচ্ছা ৰাখে, তেওঁলোকে সমাধান বিচাৰেনে? তেওঁলোকৰ যি প্ৰয়োজন বেপাৰীসকলৰ সহায় আৰু এটা বৌদ্ধিক ভিৰ, যাৰ সহায়ত তেওঁলোকে নিজৰ দুৰ্নীতি লুকুৱাব পাৰে আৰু আহিব লগা দিনত আৰু অধিক দুৰ্নীতি কৰাৰ পথ মুকলি কৰিব পাৰে। কুসুম কুমাৰ বনিয়া আৰু গৌতম শৰ্মাৰ দৰে আন্দোলনকাৰী আৰু প্ৰাগ নিউজৰ মাজত হোৱা এই চুক্তিটো এই গোটেই আন্দোলনৰ তলখাপৰ মনোভাৱ আৰু নৈতিকতাৰ ওপৰত আটাইতকৈ ডাঙৰ প্ৰশ্নচিহ্ন।